आज समग्र আমি তামুলপুৰ জিলা সমিতিও আজি নাগৰিকত্ব সংশোধনী আইনৰ যিটো তাৰ লগত মানে 5 জন খুদাম ডেকা শ্বহীদ হ'ল আৰু ইয়াত 1914 চনৰ 31 ডিচেম্বৰলৈকে অসম চৰকাৰে যি মানে ন্যায়াধীশসকলক নিৰ্দেশ দিছে ডিচিসকলক যে ইয়াৰ বিদেশী বাংলাদেশী বিদেশী বুলি ক'লে যে হিন্দু খ্ৰীষ্টান বৌদ্ধ এই 5টা ধৰ্মৰ আজি ইয়াতে মানে ইয়াত সকলো গোচৰ তেখেতসকলৰ বাতিল কৰাৰ কাৰণে আৰু তেখেতসকলক ইয়াত সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছে। এই ক্ষেত্ৰত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আজি আমি এই জোৰ সমাদল কাৰ্যসূচী গ্ৰস্তৰত লৈছিলোঁ আৰু জোৰ সমাদল কাৰ্যসূচীৰ জৰিয়তে আমি অসমত যে ধৰ্মভিত্তিক যে বিদেশী চিনাক্তকৰণ কৰিব দিয়া নহ'ব ইয়াতো স্পষ্ট কথা। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পূৰ্বতে হৈছে 71 চনৰ 24 বৰ্ষৰ ভিত্তিবৰ্ষ হিচাপে আগতে যিসকল আহিছিল তেখেতসকলে ইয়াত থাকিব পাৰিব। তাৰপিছত অকল বিদেশী হিন্দু মুছলিমসকলে বিদেশী ইয়াত ধৰ্মৰ ভিতৰত এই বিজেপি চৰকাৰে যি ৰাজনীতি কৰি গৈছে এই ৰাজনীতিক আমি অসমৰ জনসাধাৰণে প্ৰশ্ৰয় দিলোঁ আৰু এই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি যি ৰাজনীতি আৰম্ভ কৰিছে এই ৰাজনীতি কোনো কাৰণতে আমি মানি নলওঁ আৰু ধৰ্মভিত্তিক বিদেশী চিনাক্তকৰণ কৰা বা দিয়া নহ'ব। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্পষ্ট কথা আৰু অসমত বায়ু পানী সেৱন কৰি অসমৰ যি জলবায়ু হয় অসমীয়া হিচাপে যি স্বীকাৰ কৰে তেখেতসকলে অসমীয়া হিচাপে থাকক আৰু অসমত অসমীয়া হিচাপে খিলঞ্জী হিচাপে অধিকাৰ সুৰক্ষিত কৰক। কিন্তু কৰবাৰ পৰা বিদেশী বহিৰাগত মানুহ আনি ইয়াত সংস্থাপন দিব তাত কিন্তু আমি মানি নলওঁ আৰু এই নাগৰিকত্ব সংশোধনী আইনত যিসকল শ্বহীদ হৈছিল 5 জন এই 5 জনক কিন্তু আজিও স্বীকৃতি অসম চৰকাৰে নিদিলে। এই চৰকাৰে কৈছে জাতি মাটি ভেটি ৰক্ষা কৰিব। ক'ত জাতি মাটি ভেটি ৰক্ষা কৰিলে? আজিৰ দিনত জাতি মাটি ভেটি চব শেষ কৰি দিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। তেখেতক আমি সকীলে দিছোঁ অনাগত দিনত এনেকুৱা যদি পন্থা তেখেতে লয় তেখেতক কিন্তু 2026ত অসমৰ ৰাইজে বিদায় দিবলৈ বাধ্য হ'ব। হয়, প্ৰথম কথা আমি নামানো আৰু কেতিয়াও অসমীয়া মানুহে মানি লোৱা নাই, কেতিয়াও মানি নলয় আৰু বৰ্তমান শাসিত বিজেপি চৰকাৰখনে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে। এইটো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিৰোধিতা কৰিছোঁ আৰু বিৰোধিতা কৰি যাম। আৰু বৰ্তমান বিজেপি চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে যি উচ্ছেদ কৰি আছে আৰু উচ্ছেদক আমি সহযোগিতা কৰিছোঁ, সমৰ্থন কৰিছোঁ, কিন্তু উচ্ছেদৰ নামত তেওঁলোকে ৰাজনীতি নকৰি যাতে উচ্ছেদক যাতে বিদেশীক বিতাড়িতৰ ব্যৱস্থা কৰে তাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু অনাগত দিনত আমাৰ যি জাতীয় যি চিন্তাধাৰা আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি নীতি এই নীতি আমি কেতিয়াও মানি নলওঁ আৰু মানে কাখন আচলতে তেওঁলোকে জোৰ জবৰদস্তি ৰাইজক জাপি দিছে। এতিয়া অসমৰ ৰাইজে কেতিয়াও মানি লোৱা নাই আৰু কেতিয়াও মানি নলয়। যিহেতু কাইলৈ মুখ্যমন্ত্ৰী গোৰচৰত আহিব, কি আহ্বান থাকিব? হয়, মাননীয় মুখ্যমন্ত্ৰীক এটা কথা আহ্বান জনাইছোঁ যাতে মুখ্যমন্ত্ৰী আহক, আমি আদৰি জনাইছোঁ যাতে মুখ্যমন্ত্ৰী যাতে আঁচনিৰ নামত যাতে ৰাইজক যাতে বিভিন্ন ধৰণৰ আঁচনিৰ নামত যাতে ভোট নিবিচাৰি যাতে আচলতে উন্নয়নৰ নামত তেওঁলোকে ৰাজনীতি কৰক। আচলতে এই বাইহাটা চাৰিআলিৰ পৰা ৰামগাঁও নাগৰিক যিটো ৰাস্তা মহৰীপাৰাৰ পৰা নাওকটাৰ যিটো ৰাস্তা এই ৰাস্তাৰ অতি শোচনীয় অৱস্থা। আমি এই শোচনীয় ৰাস্তাৰ অৱস্থাত তেওঁলোকে যাতে মেৰামতিৰ যাতে ব্যৱস্থা কৰিব লাগে, কাৰণ আমি জাতীয় যি দাবী তাৰ লগতে আমি স্থানীয় দাবীসমূহ ক'ব লাগিব। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে ধৰ্মৰ নামত ৰাজনীতি নকৰি যাতে সকলো ধৰ্মকে যাতে সমান চকুৰে চায়, মানে হিন্দুই হওক, মুছলমান হওক, খ্ৰীষ্ট হওক, বৌদ্ধ হওক, যাতে সকলো ধৰ্মকে যাতে সমান চকুৰে চায় তাৰ কাৰণে আমি দাবী জনাইছোঁ। কাৰণ অসমত অসমীয়া ভাষা যোনে ক'ব, যোনে অসমত বায়ু পানী সেৱন কৰিব তেওঁলোকে যাতে অসমীয়া, যাতে হিন্দু মুছলমানৰ মধ্যে ৰাজনীতি নকৰে।